নমস্কাৰ বন্ধুসকল এটা সময় আছিলে অসমত যথেষ্ট পৰিমাণে থলুৱা ফলমূল আছিলে কিন্তু বৰ্তমান সময়ত এনে কিছুমান থলুৱা ফলমূল নাইকিয়া হৈ যাবলৈ ধৰিছে এয়া ভিডিঅ'ত দেখা পাইছে এজোপা হ'ল মিৰিকা টেঙা যাক ইংৰাজীত আমি সিলভাৰ বেৰী বুলি কওঁ আৰু ইয়াক মিচিংসকলে বিৰাই এচিং বুলি কয় আৰু কাৰ্বি ভাষাত ইয়াক সোলেঙি এৰি কং বুলি কোৱা হয় এই মিৰিকা টেঙা বৰ্তমান সময়ত প্ৰায় দুষ্প্ৰাপ্য নিচিনা হৈছে নাইকিয়া হৈ গৈছে মই আজি আপোনালোকক এজোপা দেখুৱাইছো আৰু এই সময়ত এয়া আপোনালোকে দেখিছে পকিবলৈ আৰম্ভ কৰে আৰু পুৰা পকিয়ে যায় খাবলৈ অত্যন্ত টেঙা আৰু খাবলৈ আপোনাৰ টেঙা হোৱাৰ লগতে পকিলে কিন্তু ইয়াৰ সোৱাদটো অলপ মিঠা হয় জেলি বনাবলৈ ভাল আচাৰৰ কাৰণে অত্যন্ত ভাল হয় আৰু ইয়াক মণিপুৰী সকলে বিয়াৰ কাৰণে দেৱতাসকলক উৎসৰ্গা কৰিবৰ কাৰণে এই ফলটো বৰ দৰকাৰী কিন্তু এটা সময়ত আমাৰ গাঁও অঞ্চলবিলাকত এনে ধৰণৰ টেঙাৰ ফলমূল যথেষ্ট পৰিমাণে আছিল এতিয়া ইয়াক সংৰক্ষণৰ অভাৱতে হওক বা বিভিন্ন কাৰণতেই হওক লাহে লাহে এনে ধৰণৰ ফলবোৰ নাইকিয়া হ'বলৈ ধৰিছে গতিকে স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী এই ফল ইয়াত ভিটামিন এ চি আৰু ই থাকে যথেষ্ট পৰিমাণে থাকে বুলি কোৱা হয় ভিটামিন চি আৰু কোষ্ঠকাঠিন্যৰ কাৰণে বা পেটৰ ৰোগৰ কাৰণে অত্যন্ত ভাল এবিধ এই ফল মিৰিকা টেঙা আপোনালোকে দেখিছেনে বা আপোনালোকৰ গাঁৱত আছেনে বৰ্তমান সময়ত জনাবচোন কমেণ্ট কৰি আমাৰ গাঁৱত পাবলৈ নোহোৱা হ'ল মই এই যি ভিডিঅ'ত দেখাইছো এইজোপা মই কলিয়াবৰ এখন ফাৰ্মত দেখাইছো এই আচাৰ বনাবলৈ অত্যন্ত ভাল